বহুত দিন দেখা নাই তোক। আছোঁ আৰু দে, তোৰ পিছে কি খবৰ? ভালেই। এটা কথা সুধোঁ? মইনাজনীনো কি খবৰনো? তাইৰ কথানো কি ক'ম আৰু, বেচেৰীজনীলে বেয়াই লাগে। হৌ আছা কওঁতে ওলালেহি। মইনা, ক'লৈ যোৱা তুমি? মই ধনক বিচাৰি যাওঁ। আপুনি কোননো? মই জুৰি আকৌ, তোমাৰ ক্লাছ ফ্ৰেণ্ড। জুৰি নাই, মই আপোনাক চিনি নাপাওঁ। এই বাৰু কি হৈ গ'ল? আচলতে কি হ'ল জান? তাইক ধনৰ পৰা লৈ অহাৰ পিছত তাই এনেকুৱাই হৈ গ'ল। তাইৰ কথাবোৰ পাহৰি যায়। ধনক দেখিছিলি? ধনক? কোন ধন? জানো, আমি চিনি নাপাওঁ। এইকেইটা বাইদেউ, আপুনি বাৰু আমাৰ তাইক দেখিছিলে নেকি? এইফালে যাওক, এইফালে গৈ আছে। হ'ব। মইনা, ব'লা ঘৰলে। নাযাওঁ, ধন আহিম বুলি কৈছে। ধন আহিলে মই আমাৰ ঘৰলৈ মাতি দিম নহয়। সঁচাকে কৈছানে? এতিয়া ব'লা ঘৰলে যাওঁ। এইজনীৰ পৰা আৰু মোৰ শান্তি নাইকিয়া হ'ল। মা, দৰজাখন খুলি দিয়াচোন। তুমি বাৰু কিয় এনেকুৱা কৰি আছা? মোৰ ধন আছে, সি আহিব। মই তাক পালে আৰু এনেকুৱা হৈ নাথাকো। মা, দৰজাখন খুলি দিয়াচোন। দেউতা আহিছো। এটা কথা শুনাচোন। কোৱা। মই যে দুখীয়া ঘৰৰ, মোলৈ জানো তোমাক দিব? মোক ধনী নালাগে, নমৰালৈকে মৰম দি থাকিব পৰা এজন ভাল মানুহ লাগে। ফোনটোৰ পৰা মানে মোৰ শান্তি নাইকিয়া হ'ল। বাইদেউ, কি কৰিছে? হয় বাইদেউ, আছোঁ, আহক।
আহক বহকচোন বহক বাইদেউ বাইদেউ আহিলে যে বৰ ভাল কৰিলে আহিম আহিম বুলি কেইবাদিনো ভাবি আছো আহিবই পৰা নাই মইনা ভালে আছেনে বাৰু কিনো কম বাইদেউ ছোৱালীজনীক লৈ যে মোৰ বৰ ডাঙৰ চিন্তা ৰ'বচোন মই চাহ অকণমান কৰি আনোগৈ হ'ব যোৱা বাইদেউ চাহ লওক চাওকচোন বাইদেউ এজনী গাভৰু ছোৱালী এনেকৈ থাকিলে বৰ বেয়া লাগে আপুনি কিবা এটা চিন্তা কৰক মই যাওঁগৈ এনেই খবৰ এটা ল'বলৈহে আহিলোঁ যাওঁগৈ দেই সময় পালে কেতিয়াবা আহিবচোন আহিম আহিম এই ফোনটোৰ পৰা কি কৰিলে যে ভাল হ'ব মোৰ একো উপায় নাইকিয়া হৈছে পাই কি কৰোঁ এতিয়া ফোনটো ৰিচিভ কৰোঁ নে নকৰোঁ কি কৰোঁ এতিয়া ফোনটো ৰিচিভ কৰোঁ নে নকৰোঁ কি হ'ল আজি দেখোন ইমান দেৰি হ'ল এই লগৰবোৰৰ লগত আহিলে অলপ দেৰি হৈয়ে দিয়াচোন আজি ভাল খবৰ এটা আছে জানা কি ভাল কথানো মা মোকো কোৱাচোন মোৰ লগৰ বান্ধৱী এজনীয়ে ফোন কৰিছিলে নহয় তাই আকৌ গুৱাহাটীত থাকে তাই বাহিৰৰ ল'ৰা এজনক তোমাক দেখুৱাবৰ বাবে আমাৰ ঘৰলৈ আনিব বিচাৰিছে এই আকৌ কি হ'ল তাই ঘপককৈ উঠি গ'ল যে হেল্ল' কোৱা তুমি ক'ত আছা মই তোমাৰ কথাকে ভাবি আছোঁ এটা কথা শুনাচোন কি কথা কোৱাচোন আমি কাইলৈ পলাই যাওঁ ব'লা হা মই তোমাক ক'ত লগ পাম তুমি কাইলৈ 10 বজাত কৈলাক ধামলৈ আহিবা ঠিক আছে হ'ব দিয়া বাই এই আকৌ কি কৰিবলৈ ওলাইছে এনেকুৱা হ'লেচোন বৰ ডাঙৰ কথা হ'ব পাই হে ভগৱান কি কৰোঁ এতিয়া ব'লা কি কৰি আছা আহা পালাহি পালোহি সোনকালে ব'লা মাহটো আহিব পাৰে ব'লা আমি ইয়াত বেছি দেৰি কৰিব নোৱাৰোঁ আহা জলদি ব'লা চাবা দেই
আজি বহু অপেক্ষাৰ পিছত মইনাক মোৰ নিজৰ কৰিবলৈ লৈছোঁ। কৃপা কৰিবা প্ৰভু, কৃপা কৰিবা। তই এইবোৰ কি কৰিবলৈ ওলাইছ? মা, অ' মা শুনাচোন। চব মান সন্মান শেষ কৰি পেলাইছ। কি কৰিবলৈ গৈছিলা তুমি? নুশুনো মই তোমাৰ কথা। প্লিজ শুনা না। গাড়ীত বহা তুমি এতিয়াই। এবাৰ শুনকচোন, এবাৰ শুনকচোন। এবাৰ শুনক না। চাওঁ দে। অ' মইনা, মইনা, অ' মইনা, ঐ ঐ শুনাচোন। অ' মইনা, অ' মইনা, আপোনালোকে এবাৰ বুজিবলৈ চেষ্টা কৰকচোন। অ' মইনা। অ' বাইদেউ, ক'ৰ পৰা আহিলে? হয়, এই অনিতাহঁতৰ বিয়াৰ খবৰ এটা লৈ আহিলোঁ। যাম বুলি যাবই পৰা নাই নহয়। হয় হয়। পিছে খবৰ কেনে এইকেইদিন তাইৰ? ভালনে? মোৰনো আৰু খবৰ কি ভাল কি বেয়া দেখিছেই নহয়। আৰু অ' বাইদেউ, এনেকৈনো আৰু মইনাক কিমান দিন ৰাখিব? পাৰিলে ল'ৰাজনক এবাৰ মাতি দিয়কচোন। কিবা এটা চিন্তা কৰিব লাগিব। হ'ব দিয়া, যাওঁ দেই। যাওক যাওক বাইদেউ। ই দেখোন আকৌ ফোন কৰিলে। কি কৰোঁ? ৰিচিভ কৰোঁ নে নকৰোঁ? ৰিচিভ কৰি চাওঁচোন। হেল্ল', মইনা, কি খবৰ? ভালে আছানে? ফোনটো কিয় ৰিচিভ নকৰা? মই তোমাৰ কাৰণে বহুত কষ্ট কৰিছোঁ জানানে? কি হ'ল, একো কোৱা নাই যে? ধন, তুমি এবাৰ আমাৰ ঘৰলৈ আহিবাচোন। অ' এজনী, মই তোক বৰ কষ্ট দিলোঁ। আজিৰ পৰা তই আৰু এনেকৈ থাকিব নালাগে। অ', কাইলৈ আমাৰ ঘৰলৈ আলহী আহিব নহয়। কোন আহিব বাৰু? যদি মোৰ ধন আহে, মই তেতিয়াহে ওলাই যাম। মাতো মা, মইনা, অ' মইনা, কোন আহিছে চোৱাহিচোন। মইনা, ধন, তুমি আহিলা? অঁ আহিলোঁ। মইনা, কি হ'ল? মইনা, তুমি মোক চিনি পোৱা নাই নে পাহৰিলা?
শালিকি পুৱা ৰদালি দেখিলে তোমালৈ মোৰ মনতে পৰে বুকুৰ হিম হৈ থাকে কি জানি তোমাতে গলিব পাৰে কি হ'ল আজি যে ইমান ৰোমেণ্টিক হৈ আছা তুমি চাগে পাহৰিছা আমাৰ আজি ভাল পোৱা 3 বছৰ হ'ল মই তোমালে এটা সৰু গিফ্ট আনিছো তুমি দিয়া প্ৰতিটো বস্তুৱে মোৰ বাবে মূল্যৱান এইটো আমাৰ প্ৰেমৰ প্ৰতীক হিচাপে তোমালৈ আনিছো তুমি মোৰ কথা এটা মানিবানে কি কোৱাচোন এই উপহাৰটো তুমি মোক সেইদিনা দিবা যিদিনা তুমি আৰু মই এক হ'ম ঠিক আছে তুমি যেনেকৈ বিচাৰা ভাল পাওঁ মইনা 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 কি হ'ল তোমাৰ কি হ'ল মইনা নাকান্দিবা মইনা নাকান্দিবা ধন তোমালোকে কথা পাতা মই ভিতৰৰ পৰা আহোঁগৈ মইনা মই জানিছিলোঁ তুমি এদিন আহিবা মইহে জানিছো দিনবোৰ কিমান কষ্টৰে পাৰ কৰিছো মইতো তোমালৈ সদায় ফোন কৰোঁ কিন্তু এতিয়াৰ পৰা আৰু সদায় কাষতে পাবা হৃদয়ৰ জোৰা মইনা ভাঙিব হৃদয়ৰ জোৰা মইনা আজিৰ পৰা আৰু তোমালোকে লুকাই লুকাই থাকিব নালাগে নে কি কোৱা হয় হয় জুৰি তই মই আকৌ তোৰ ভালনে ভালেই তোৰ মোৰ ভালনে ভালেই ঐ তোৰ বিয়াখন পিছে কেতিয়া হ'বগৈ বিয়ালে দেখোন খবৰ দিমেই তেতিয়াহ'লে আমি সকলোৱে চাহকে খাওঁগে সকলোৱে ভিতৰলৈকে আহক নে কি কয় আমাৰ কিন্তু বিয়াখন খাবলৈ আহিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি থ'ব তেন্তে বাই বাই